নমস্কাৰ এএছ টিচিং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আসাম টেটৰ ৰেজাল্ট সম্পৰ্কে এটা নটিফিকেশ্যন আহিছে। নটিফিকেশ্যনটো চাই ল'ব। নটিফিকেশ্যনটোত উল্লেখ কৰিছে যে দিছ ইজ ফৰ দ্য জেনেৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্নড that the result of the candidates who have appeared in the general TET examination, lower and upper primary level. Examination held on 31st of October 2021 shall be available online from 11 am of 15th December 2021. অর্থাৎ নোটিফিকেশনটোত এইটো কথা উল্লেখ কৰিছে যে 31 অক্টোবৰত যিটো টেট পৰীক্ষা হৈ গ'ল জেনেৰেল টেট তাৰ ফলাফল অহাকালি অৰ্থাৎ 15 ডিচেম্বৰ 2021 পুৱা 11 বজাত সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেৱা অনলাইন ORG সেইটো ৱেবছাইটত পাব। নোটিফিকেশ্যনটোত আৰু উল্লেখ কৰিছে যে দ্য কেণ্ডিডেটছ মে ডাউনলোড দেয়াৰ স্ক'ৰ কাৰ্ডছ ফ্ৰম 11 AM of 15 December 2021 to 31st December 2021 by login with their application number and password through the website ssa.assam.gov.in and seva online ORG। অৰ্থাৎ অহাকালি ৰাতিপুৱা 11 বজাৰ পৰা 31 ডিচেম্বৰ 2021 এই দুটা ৱেবছাইটত ৰেজাল্ট চাব পাৰিব। ইয়াৰ উপৰিও নোটিফিকেশ্যনটোত উল্লেখ কৰিছে যে ইন এডিশ্যন টু দিছ কেণ্ডিডেটছ মে অলছ' ডাউনলোড দেয়াৰ OMR sheet and answer key after the payment of 200 each separately for lower primary and upper primary from 11 AM of 17th December 2021। অৰ্থাৎ যিসকলে OMR sheet চাব বিচাৰে সিহঁতে LP আৰু UP দুয়োটা পেপাৰকে পৃথকভাৱে চাব পাৰিব 17 ডিচেম্বৰ 2021 ইং তাৰিখে, কিন্তু তাৰ বিনিময়ত 200 টকা পে'মেণ্ট কৰিব লাগিব। এটোই আছিল আজিৰ নোটিফিকেশ্যন। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।